চোৱা আম্মা কাম কৰি আছে আম্মা এইয়া সৰু বেঙেনা এইবোৰ বিলাহী এইটা মাকৈ মাকৈ বলা এইকেইটা এইটোক মই দেখোন এবাৰতে খাই দি বলা এইফালে বাবুৰ দুটা ফ্ৰেণ্ড আহিছে তোমাৰ কি নাম কৈ দিয়া নাম মোৰ নাম নেকি আহমেদ তাৰপিছত মই নামাজ পঢ়িবলৈ আৰম্ভ কৰিম আৰু এইফালে বাবু ৰৈ আছে ইও নামাজ পঢ়িব বোলে মোৰ লগত আৰু এইফালে মোৰ চুজিটো বনোৱা হৈয়ে গ'ল এইয়া চোৱা আম্মা কাম কৰি আছে আম্মা চোৱা ভিডিঅ'টো আৰম্ভ কৰিলা নেকি তুমি সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লে আৰু এইফালে দেখিছে চাফ চিকুণ কৰি আছোঁ মই চাফ চিকুণৰ কাম চলি আছে কাৰণ আজি আমাৰ চুবে বাৰাত হয় আৰু এইফালে চাফ চিকুণ কৰিবই লাগিব পাক পবিত্ৰ হ'ব লাগিব আমি কাৰণ আজি নামাজ তুলাজ পঢ়িব লাগিব আমি দুৱা দৰদ কৰিব লাগিব সেইটো কাৰণে অলপ চাফ চিকুণ কৰিছোঁ আৰু ভিডিঅ'টো বাবুৱে আৰম্ভ কৰি দিলে মই গমেই নাপাওঁ সি মনে মনে মোবাইলটো লৈ পেলাই ভিডিঅ'টো আৰম্ভ কৰি দিলে আৰু দিনটো আজি কি কৰোঁ চাই যাব আপোনালোকে দেখুৱাই যাম মই আপোনালোকক ঠিক আছে ভিডিঅ'টো চাই থাকিব এতিয়া কাম বন কৰা হ'ল মোৰ আৰু ভাত তৰকাৰী বনোৱা হ'ল এই ভাতটো পাতি দিওঁ আৰু ভাতটো পাতি দিলোঁ ইণ্ডাকশ্যনত আৰু এইফালে মাইনাৰ কাৰণেও বনোৱা হৈছে আৰু এইফালে ভনীয়েকক এইয়া বেচেৰাই মাইনাক বহুত দেৰি ৰাখিলে বেচেৰাই মই কাম বন কৰি থাকিলে সিয়ে এতিয়া গা পা ধুই লওঁ মই গা পা ধোৱাৰ আগত এটা কাম আছে আৰু লাষ্ট এই বাৰীত গাজৰ ৰোৱা আছিলে সেই গাজৰ তুলি আনো গাজৰ হালুৱা বনাব লাগিব আজি নবনাওঁ আজি টাইম নহ'ব মই কালি মানে বনাম চাগে ৰেচিপিটো দেখাম আপোনালোকক এতিয়া এই ইহঁতক দেখিছে নাই গাজৰ তুলিবলৈ যাবলৈ উৎপাত ইহঁতক ক'ত যাবা তুমি ক'ত যাবা গাজৰ আনিব যাম কোৱা গাজৰ আনিব যাম তাই একো নকলেও কিন্তু বাইটো ধুনীয়াকৈ দিয়ে বাইটো কিন্তু ধুনীয়াকৈ দিয়ে পানী ভৰ্তি হ'ল মই বন্ধ কৰি লওঁ গাজৰ আনিব যাওঁ কোৱা গাজৰ আনিব যাওঁ আমি কোৱা এই খৰাই চৰাই লৈ লৈছে বলা বলা এইটো অকণমানে এইটো তুমি খাবা নেকি খাম এইটো তাতকৈ অলপমানে ডাঙৰ আৰু ডাঙৰ আছে ৰ'বা গাজৰবিলাক ৰোৱা বহুত ঘন হৈছিলে সেইটো কাৰণে গাজৰ কিছুমান সৰু সৰু হৈ থাকিলে আৰু ডাঙৰ ডাঙৰো হৈছে কেইটামান কিন্তু বেছিভাগ সৰুৱে হৈ থাকিলে অকল দুটাই ডাঙৰ আহিছে ডাঙৰ আছে ৰ'বা এটামান ভৰি আছে কা ক'ত যোৱা বা লাঠি দি কি কৰিব এই নকৰিবি এইয়া সৰু বেঙেনা আৰু এইফালে বাবুৱে আপোনালোকক বেঙেনা গছ আৰু বিলাহী গছবিলাক দেখুৱাই আছে সি নকৰিবি বেঙেনা চুবই বেঙেনা খাবি নেকি কোনটো এইটো আছে বেঙেনা নাই ইয়াতে আছে বিলাহী আছে এইবোৰ বিলাহী সৰু বিলাহী এইটা মাকৈ গছ
এইবিলাক মাকৈ গছ কেইটা গাজৰ পালে চাওঁ ব'লা এইকেইটা এইটোক মই দেখোন এবাৰতে খাই দিম ব'লা এইটো মাইনে আৰু গাজৰ উঠাই আনিলোঁ এইকেইটাহে গাজৰ ওলালে আছে আৰু উঠাব নোৱাৰোঁ মই পিছত উঠাব লাগিব এইকেইটাহে পালোঁ বেছি ডাঙৰ হোৱা নাই এটাহে খালি ডাঙৰ হৈছে আৰু এইকেইটা আৰু এইটো চাওক এইটো মাইনে উঠাই আনিছে সৰু অকণমানি গাজৰ আনিলা গাজৰ আনিলা তুমি গাজৰ আনিলোঁ কোৱা ধুনু তাই শুই আছিলে এতিয়া উঠিলে আৰু একো খোৱা নাই তাইক কিবা এটা খুৱাই লওঁ মই আৰু ময়ো গা পা ধুই ভাত পানী খাই আজৰি হ'লোঁ আৰু বাবুৰ দুটা ফ্ৰেণ্ড আহিছে মই আপোনালোকক দেখুৱাই আছোঁ এইফালে বাবুৰ দুটা ফ্ৰেণ্ড আহিছে তোমাৰ কি নাম কৈ দিয়া নাম মোৰ নাম নেকি আহমেদ আৰু তোমাৰ মুন্না আহমেদ এইকেইটা বাবুৰ ফ্ৰেণ্ড হয় আৰু এক্সামটো আহি পালে হয় নাই স্কুলত পঢ়া হৈছে নাই তোমাৰ হৈছে আৰু এটা ছাবজেক্ট বাকী আছে এটা ছাবজেক্ট কমপ্লিট হ'ব বাকী আছে বাকীটো হৈছে আৰু পঢ়া ন আৰু কালি স্কুল আছে আজিতো বন্ধই চানডে দিয়া খেলি থাকা তোমালোকে দেই এতিয়া মাম খাই ল'ম ন মাম খাই ল'বা ন মাম খাবা ভোক লাগিছে মাম খাবা দেই এতিয়া তাইক মই অকণমান খুৱাই লওঁ তাইক মই দুপৰীয়া খিচিৰি খুৱাওঁ খিচিৰি খুৱাই লওঁ অকণমান তাইক হ'ব দেই মামটো এইফালে থৈ লওঁ দেই আৰু এইফালে এজনক চাওক এখেতে শুই আছে তেওঁ আজি দাৱত আছিলে দাৱত খাই আহি পেলাই একেবাৰে টিভি চিভি চাই একদম আৰামত শুই আছে একদম খেলি আছা নেকি তুমি এতিয়া মাইনাক মই খুৱাই মেলি ল'লোঁ আৰু অকণমান খেলিবলৈ দিওঁ সিহঁতক চোতালত দুটাকে আৰু আমাৰ চোতালখন ডাঙৰ হয় সেইটো কাৰণে সিহঁতে খেলা ধূলা কৰি বহুত ভাল পায় সিহঁতে এতিয়া গধূলি হৈ গ'ল আৰু আমাৰ ওচৰতে আহুজ পাতিছিলে মানে কেঁচু এটা জন্ম হৈছিল তাতে গৈছিলোঁ আমি গৈ আহি পালোঁ এতিয়া আৰু মাইনা আমি তাতে চাহ তাহ খাই আহিলোঁ আৰু মাইনাটো একো খোৱা নাই সেইটো কাৰণে তাইলৈ কিবা এটা বনাই আনিছোঁ তাইৰ আমনি দেখিছে নাই কিমান আমনি পাব দি দিয়া দিছে না তাই ককায়েকে গাজৰ খাই থকা দেখি গাজৰ লাগে তাই দি দিয়া অলপ দি দিয়া গাজৰ খাই তাই আহা মাম খাই ল'বা তাইক কিবা এটা খুৱাই লওঁ মই এতিয়া মাম খালা তুমি মাম খালা হৈ গ'ল এইফালে চাৰিফালে আকৌ মাম খাই দিলোঁ মই মাম খালোঁ এতিয়া মই ভাত বনাওঁগৈ দেই মই এতিয়া ভাত বনাই লওঁগৈ দেই ধুনুমা তুমি থাকা অলপমান ইয়াতে আৰু তুমি পঢ়াগৈ যোৱা তোমাক থাকিব কোৱা নাই মই মাইনাক থাকিব দিছোঁ ইয়াতে মই এতিয়া ভাত বনাবগৈ যাওঁ দেই ভাত বনাব যাওঁ চামা বৰ কান্দে আজিকালি বৰ আমনি কৰে এতিয়া তাইক খুৱাই মেলি ল'লোঁ আৰু এতিয়া ভাতত লাগোঁগৈ কাৰণ দেৰি হৈ যাব নামাজো পঢ়িব লাগিব এইফালে সেইটো কাৰণে চাওঁ এতিয়া পঢ়িব পাৰোঁ কাৰণ আছে খোৱাৰ পিছতহে মই নামাজ পঢ়িব পাৰিম আৰু এতিয়া ভাত কেইটামান বনাই লওঁ আৰু এতিয়া মোৰ ভাত পানী বনোৱা হৈ গ'ল আৰু মাইনাক মই শুৱাই থলোঁ আৰু ভাবিছোঁ মছজিদত অকণমান চিৰিনি বনাই দি পঠাওঁ সেইটো কাৰণে প্ৰথমতে মই চিৰিনিটো বনাই লওঁ আৰু তাৰপিছত মই নামাজ পঢ়িবলৈ আৰম্ভ কৰিম আৰু এইফালে বাবু ৰৈ আছে ইও নামাজ পঢ়িব বোলে মোৰ লগত সেইটো কাৰণে প্ৰথমতে চিৰিনিটো বনাই লওঁগৈ আৰু মাইনা খুৱাই থলোঁ তাইক মই এতিয়া সেইটো কাৰণে দেৰি হ'ল অকণমান আৰু মই চিৰিনিটো বনাই লওঁ এয়া কেৰাহী পাতি লৈছোঁ আৰু এইফালে মোৰ চুজিটো বনোৱা হৈয়ে গ'ল আৰু বাবু ৰৈ আছে এয়া সি নামাজ পঢ়িবৰ কাৰণে ৰখি আছে মোৰ কাৰণে আৰু চুজিটো মই মছজিদলৈ দি পঠিয়াম অকণমান দেৰিকৈ আৰু দি পঠোৱাৰ পিছত নামাজ পঢ়িবলৈ আৰম্ভ কৰিম আৰু
ভিডিঅ' উঠাব পাৰিম নে নোৱাৰিম ঠিক নাই, যদি পাৰোঁ উঠাম বাৰু, আৰু নোৱাৰিলে নুঠাওঁ আৰু আজি। আৰু এইফালে নামাজ পঢ়িব লওঁতে এই উঠি গ'ল। এই বেচেৰা পঢ়ি আছে, বেচেৰা মোৰ কাৰণে ৰৈ ৰৈ পঢ়িব লওঁতে এই উঠি গ'ল। এতিয়া এই খুৱাই পেলাইহে পঢ়িব পাৰিম আকৌ, নহ'লে তচবিৰকে গণিব লাগিব আৰু নামাজ পঢ়িব নোৱাৰিলে। চাই লওঁ, এই যদি শুৱে তাৰপিছত পঢ়িম, নহ'লে এই হোৱাৰ পিছত এই খুৱাই লওঁ দেই বাবু দেই। আৰু যোৱাকালি ৰাতি মই ভালকৈ নামাজ পঢ়িব নোৱাৰিলোঁ, আৰু কাৰণ মাইনা উঠি গ'ল, আপোনালোকক দেখুৱাইছিলোঁৱে। তাইক খুৱাব নিওঁতে তাই নুশুলেই ভালকৈ, তাইৰ লগত শুওঁতেহে শুলে। আৰু আজি মই এতিয়া বাবুক স্কুল পঠালোঁ, ৰাতিপুৱা স্কুল পঠাই মেলি কাম বন কৰি আজৰি হ'লোঁ এতিয়া গা পা ধুই। আৰু ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকে জনাব। ভিডিঅ'টো চাই যদি ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল বাটনটোও দবাই দিব। আৰু আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰিলোঁ। পুনৰ এটি নতুন ভিডিঅ'ৰ সৈতে সোনকালে লগ পাই আছোঁ। সকলোৱে ভালে কুশলে থাকক। বাই বাই।